সেকশন এ MCQ 1 নম্বৰ তলত দিয়া বিক্ৰিয়াটোৰ বাবে কোনবোৰ উক্তি সত্য 3Fe + 4H2O Fe3O4 + 4H2 1 নম্বৰ আইৰণ ধাতুৰ জাৰণ ঘটিছে 2 নম্বৰ পানীৰ বিজাৰণ ঘটিছে 3 নম্বৰ পানীয়ে বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে 4 নম্বৰ পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে A নম্বৰ দিছে 1 2 আৰু 3 B নম্বৰ দিছে 3 আৰু 4 C নম্বৰ দিছে 1 2 আৰু 4 D নম্বৰ দিছে কেৱল 4 নম্বৰটো এটো উত্তৰটো হ'ব C নম্বৰ 2 নম্বৰ MnO2 + XHCl MnCl2 + YH2O + ZCl2 উপৰোক্ত বিক্ৰিয়াটো সমতুল কৰিলে X, Y আৰু Z ৰ মানসমূহৰ ক্ৰমটো হ'ব A নম্বৰ 6 2 2 B নম্বৰ 4 1 2 C নম্বৰ 4 2 1 D নম্বৰ 2 2 1 উত্তৰটো হৈছে C নম্বৰ 3 নম্বৰ প্ৰশ্ন তলৰ চিত্ৰটোত 4টা দ্ৰৱ ক্ৰমে A B C আৰু D ৰ pH স্কেলত মান দেখুওৱা হৈছে এই তথ্যখিনিৰ ওপৰত ভিত্তি কৰি কোনবোৰ দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হ'ব A B আৰু C B কেৱল B C A আৰু B D A আৰু D উত্তৰটো হৈছে C নম্বৰ A আৰু B ইয়াৰ কাৰণটো এইটোৱে যে pH ৰ মান যিমানে কম হয় সিমানে হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হ'ব 4 নম্বৰ তলত দিয়াবোৰৰ পৰা কাপোৰ ধোৱা সোডাটো বাছি উলিওৱা A নম্বৰ NaHCO3 B নম্বৰ Na2CO3 5H2O C নম্বৰ NaOH D নম্বৰ Na2CO3 10H2O এটো উত্তৰটো D নম্বৰ ধাতব দুটি সম্পন্ন অধাতুটো হ'ল A নম্বৰ ক্লোৰিন B নম্বৰ ব্ৰোমিন C নম্বৰ ফসফৰাছ D নম্বৰ আয়োডিন উত্তৰটো আয়োডিন 6 নম্বৰ তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 নম্বৰ আয়নীয় যৌগবোৰৰ গলনাংক আৰু উতলাংক অতি কম 2 নম্বৰ আয়নীয় যৌগবোৰ কেৰাচিন পেট্ৰল আদি দ্ৰাৱকত অদ্ৰৱণীয় 3 নম্বৰ আয়নীয় যৌগবোৰে বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন নকৰে গোটা অৱস্থাতহে কৰে A নম্বৰত 1 আৰু 2 1 শুদ্ধ 2 আৰু 3 ভুল B নম্বৰ 1 ভুল 2 আৰু 3 শুদ্ধ C নম্বৰ 1 আৰু 3 ভুল 2 শুদ্ধ D নম্বৰ তিনিওটা 1 2 আৰু 3 শুদ্ধ উত্তৰটো হৈছে C নম্বৰ 7 নম্বৰ তলৰ বিক্ৰিয়াসমূহৰ ওপৰত ভিত্তি কৰি বিক্ৰিয়াত অংশগ্ৰহণ কৰা ধাতুসমূহৰ সক্ৰিয়তাৰ ঊৰ্ধ্বক্ৰমটো হ'ল A নম্বৰ সিলভাৰ কপাৰ লেড আইৰণ জিংক B নম্বৰ লেড সিলভাৰ কপাৰ জিংক আইৰণ C নম্বৰ জিংক আইৰণ লেড কপাৰ সিলভাৰ D নম্বৰ সিলভাৰ কপাৰ লেড আইৰণ জিংক উত্তৰটো D নম্বৰ 8 নম্বৰ ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া কৰা ধাতুবোৰ হ'ল A নম্বৰ এলুমিনিয়াম আৰু জিংক B নম্বৰ এলুমিনিয়াম আৰু মেগনেছিয়াম C নম্বৰ জিংক আৰু কপাৰ D নম্বৰ সিলভাৰ আৰু গোল্ড কিন্তু এই প্ৰশ্নটো ভুল যেন অনুমান হৈছে যদিহে ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰা ধাতুবোৰ বুলি দিয়া হ'লে উত্তৰটো হ'লহেঁতেন A নম্বৰ 9 নম্বৰ প্ৰপানেলত থকা কাৰ্যকৰী মূলকটো হ'ল A নম্বৰ OH B নম্বৰ COOH C নম্বৰ COH D নম্বৰ CO উত্তৰটো C নম্বৰ 10 নম্বৰ পেণ্টেনৰ আণৱিক সংকেত হ'ল C5H12 C5H12 ত থকা সহযোজী বান্ধনীৰ সংখ্যা A নম্বৰ 5 ডাল B নম্বৰ 12 ডাল C নম্বৰ 16 ডাল D নম্বৰ 17 ডাল উত্তৰটো C নম্বৰ 16 ডাল 11 নম্বৰ তলৰ সমগণীয় শ্ৰেণীটোৰ উতলাংক আৰু গলনাংকৰ বৰ্ধিত ক্ৰমটো হ'ল A নম্বৰ B নম্বৰ C নম্বৰ D নম্বৰ এই চাৰিটাৰ ভিতৰত C নম্বৰটো হ'ব কাৰণ ক্ৰমান্বয়ে আণৱিক ভৰ বাঢ়ি গ'লেই উতলাংক আৰু গলনাংক বাঢ়ি যায় অৰ্থাৎ C নম্বৰটোত কাৰ্বন আৰু হাইড্ৰোজেনৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে গতিকে C নম্বৰটোত ক্ৰমান্বয়ে আণৱিক ভৰ বৃদ্ধি হৈ গৈ আছে আৰু সেয়ে আণৱিক ভৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ যোৱাৰ ফলত উত্তলাংক আৰু গলনাংকও বৃদ্ধি হৈ গৈ আছে।
12 নম্বৰ তলৰ কোনটো পেণ্টেনৰ গঠন সমযোগীৰ চিত্ৰ নহয় এ নম্বৰ বি নম্বৰ চি নম্বৰ ডি নম্বৰ এই চাৰিটাৰ ভিতৰত উত্তৰটো হ'ব ডি নম্বৰ কাৰণ ইয়াত এইটো চালেই হ'ল ক'ত 5টা কাৰ্বন নাই সেইটোৱে উত্তৰটো হ'ব যিহেতু পেণ্টেনত কাৰ্বনৰ সংখ্যা 5টা থাকে গতিকে পেণ্টেনৰ গঠন সমযোগীৰ চিত্ৰ সেইটোৱেই নহয় য'ত কাৰ্বনৰ সংখ্যা 5টাতকৈ কম বা 5টাতকৈ বেছি আছে 13 নম্বৰ এটা মৌল X যাৰ প্ৰটনৰ সংখ্যা 13ৰ ওপৰত ভিত্তি কৰি তলৰ উক্তিসমূহ দিয়া হৈছে 1 নম্বৰ মৌলটোৱে উভধৰ্মী অক্সাইড গঠন কৰে 2 নম্বৰ মৌলটোৰ যোজ্যতা 3 নম্বৰ মৌলটোৰ ক্লৰাইডৰ সংকেতটো হ'ল XCl3 এতিয়া উক্ত উত্তৰসমূহ শুদ্ধ উত্তৰসমূহ হ'ল এ নম্বৰ কেৱল 1 বি নম্বৰ কেৱল 2 চি নম্বৰ 1 আৰু 2 ডি নম্বৰ 1 2 আৰু 3 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ 14 নম্বৰ পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে তলৰ কোনটো ধৰ্ম নাবাঢ়ে এ নম্বৰ পাৰমাণৱিক ব্যাসাৰ্ধ বি নম্বৰ ধাতৱীয় গুণ চি নম্বৰ যোজক ইলেক্ট্ৰন ডি নম্বৰ কক্ষ বা চেলৰ সংখ্যা শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ 15 নম্বৰ গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌল আৱিষ্কাৰ হোৱা পূৰ্বেই মেণ্ডেলিভে তালিকাত ঠাই ৰাখি থৈ গৈছিল এ নম্বৰ স্কেণ্ডিয়াম আৰু টাইটেনিয়াম বি নম্বৰ স্কেণ্ডিয়াম আৰু গেলিয়াম জাৰ্মেনিয়াম চি নম্বৰ জাৰ্মেনিয়াম আৰু ক্ৰমিয়াম ডি নম্বৰ জাৰ্মেনিয়াম আৰু ভেনেডিয়াম শুদ্ধ উত্তৰটো বি নম্বৰ স্কেণ্ডিয়াম আৰু জাৰ্মেনিয়াম 16 নম্বৰ তলৰ পত্ৰৰন্ধ্ৰৰ চিত্ৰটোৰ শুদ্ধ চিহ্নিত ক্ৰমটো হ'ল এ নম্বৰ বি নম্বৰ চি নম্বৰ ডি নম্বৰ 4টা ক্ৰম দিয়া আছে ইয়াতে চিত্ৰটোত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ চিহ্নিত কৰা আছে আৰু সেইমতে মিলাই চাব লাগিব তেতিয়া শুদ্ধ উত্তৰটো পোৱা যাব বি নম্বৰটো ৰক্ষী কোষ পত্ৰৰন্ধ্ৰ এপিডাৰ্মেল কোষ ক্ল'ৰ'প্লাষ্ট 17 নম্বৰ কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটো হ'ল এ নম্বৰ বাষ্পমোচন বি নম্বৰ পৰিশোধন চি নম্বৰ ডায়েলাইচিছ ডি নম্বৰ দ্বৈত পৰিবহণ শুদ্ধ উত্তৰটো চি নম্বৰ ডায়েলাইচিছ 18 নম্বৰ তলৰ কোনটো পৰপোষিত পুষ্টিৰ উদাহৰণ নহয় এ নম্বৰ মানুহ বি নম্বৰ বাঘ চি নম্বৰ শেলাই ডি নম্বৰ গৰু শুদ্ধ উত্তৰটো চি নম্বৰ শেলাই 19 নম্বৰ এগৰাকী মহিলাই অনিয়মীয়া ঋতুচক্ৰত ভুগি থাকি ডাক্তৰক দেখুওৱাত কিছু হৰম'নজনিত বা হৰম'নজড়িত টেবলেট দিলে তলৰ কোনটো বিকল্পই মহিলাজনীৰ দেহত অভাৱ হোৱা হৰম'নটোৰ বিষয়ে অৱগত কৰিলে এ নম্বৰ ইষ্ট্ৰজেন বি নম্বৰ টেষ্টষ্টেৰন চি নম্বৰ এড্ৰিনেলিন ডি নম্বৰ থাইৰক্সিন শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ ইষ্ট্ৰজেন কাৰণ ইষ্ট্ৰজেন হৰম'নটো কেৱল মহিলাৰহে থাকে 20 নম্বৰ উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'ন হ'ল এ নম্বৰ অক্সিন বি নম্বৰ জিবাৰেলিন চি নম্বৰ চাইটোকাইনিন ডি নম্বৰ এপচাইচিক এচিড উত্তৰটো হ'ব ডি নম্বৰ এপচাইচিক এচিড 21 নম্বৰ এটা চিত্ৰ দিয়া আছে স্নায়ুকোষৰ চিত্ৰ ওপৰৰ চিত্ৰটোৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো হ'ল এই চিত্ৰটোত এ বি আৰু চি ডি চিহ্নিত কৰা আছে প্ৰশ্নটোত এ বি চি ডি 4টা বিকল্প উত্তৰ দিয়া আছে ইয়াতে আমি চিত্ৰটোৰ এ বি চি ডি চিহ্নৰ লগত মিলাই চালে শুদ্ধ উত্তৰটো পাম চি নম্বৰ 22 নম্বৰ তলত উল্লেখ কৰা যোৰাসমূহৰ পৰা মিল নথকা যোৰাটো বাছি উলিওৱা এ নম্বৰ এড্ৰিনেলিন পিটুইটাৰী গ্ৰন্থি বি নম্বৰ টেষ্টষ্টেৰন প্ৰষ্টেট গ্ৰন্থি চি নম্বৰ ইষ্ট্ৰজেন ডিম্বাশয় ডি নম্বৰ থাইৰক্সিন থাইৰইড গ্ৰন্থি শুদ্ধ উত্তৰটো এ নম্বৰ এড্ৰিনেলিন পিটুইটাৰী গ্ৰন্থি 23 নম্বৰ আংগিক বিস্তাৰণত নতুন উদ্ভিদ এজোপা সৃষ্টি হয় এ নম্বৰ শিপা কাণ্ড ফুল বি নম্বৰ শিপা কাণ্ড গুটি চি নম্বৰ শিপা কাণ্ড পাত ডি নম্বৰ শিপা পাত ফুল শুদ্ধ উত্তৰটো চি নম্বৰ 24 নম্বৰ তলত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি এ আৰু বি অংশৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো লিখা ইয়াত এ অংশৰ লগত বি অংশ মিলাই চালে আমি শুদ্ধ উত্তৰটো পাওঁ এ নম্বৰটো অৰ্থাৎ
এই অংশৰ লগত বি অংশ মিলালে আমি পাম 1 নম্বৰৰ লগত 3 নম্বৰটো, 2 নম্বৰৰ লগত 4 নম্বৰটো, 3 নম্বৰৰ লগত 1 নম্বৰটো আৰু 4 নম্বৰৰ লগত 2 নম্বৰটো মিলিব। পঁচিছ নম্বৰ, পৰাগধানীত পোৱা যায় এ নম্বৰ বেটুপাত, বি নম্বৰ ডিম্বক, চি নম্বৰ ষ্ট্ৰিকেশৰ, ডি নম্বৰ পৰাগৰেণু। শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ পৰাগৰেণু। 26 নম্বৰ, এজোপা ঘূৰণীয়া আৰু সেউজীয়া বীজ বহন কৰা মটৰমাহ গছে আন এজোপা সুতুৰা হালধীয়া বিশিষ্ট মটৰমাহৰ লগত সংকৰণ ঘটালে প্ৰথম জনুত উৎপন্ন হোৱা বীজবোৰ অৰ্থাৎ F1ত বীজবোৰ হ'ব এ নম্বৰ ঘূৰণীয়া সেউজীয়া, বি নম্বৰ সুতুৰা সেউজীয়া, চি নম্বৰ সুতুৰা হালধীয়া, ডি নম্বৰ ঘূৰণীয়া হালধীয়া। শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰ ঘূৰণীয়া হালধীয়া। 27 নম্বৰ, সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল এ নম্বৰ আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, বি নম্বৰ আমাৰ দাঁত আৰু হাতীৰ দাঁত, চি নম্বৰ আলু আৰু ঘাঁহৰ শিপা, ডি নম্বৰ ওপৰৰ আটাইকেইটা। শুদ্ধ উত্তৰটো ডি নম্বৰ ওপৰৰ আটাইকেইটা। 28 নম্বৰ, তলৰ কোনটো গুণ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ জিনৰ জৰিয়তে প্ৰৱাহিত হ'ব নোৱাৰে? এ নম্বৰ কেঁকুৰা চুলি, বি নম্বৰ ডাঙৰ নাক, চি নম্বৰ সাঁতোৰ বিদ্যা বা কৌশল, ডি নম্বৰ চকুৰ বৰণ। উত্তৰটো হৈছে চি নম্বৰ সাঁতোৰ বিদ্যা বা কৌশল। 29 নম্বৰ, এখন উত্তল দাপোনৰ মেৰুৰ দিশত 15 চেণ্টিমিটাৰ দূৰত্বত ৰখা লক্ষ্যবস্তু এটা আগুৱাই লৈ গ'লে গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব এ নম্বৰ সৎ আৰু ওলোটা, বি নম্বৰ সৎ আৰু বিবৰ্ধিত, চি নম্বৰ অসৎ আৰু সংকুচিত, ডি নম্বৰ অসৎ আৰু বিবৰ্ধিত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ অসৎ আৰু সংকুচিত। ইয়াৰ কাৰণটো এইটোৱেই যে উত্তল দাপোনে সদায় অসৎ আৰু সংকুচিত অৰ্থাৎ সৰু প্ৰতিবিম্বই গঠন কৰে, লাগিলে লক্ষ্যবস্তুটো য'তেই থাকক। 30 নম্বৰ, কিছুমান মাধ্যমৰ প্ৰতিসৰণাংক দিয়া আছে। মাধ্যম X 1.51, মাধ্যম Y 1.72, মাধ্যম Z 1.83, মাধ্যম W 2.42। এই মাধ্যমসমূহৰ ক'ত পোহৰৰ দুটি সৰ্বনিম্ন আৰু সৰ্বোচ্চ হ'ব? এ নম্বৰ X সৰ্বোচ্চ, W সৰ্বনিম্ন, বি নম্বৰ X সৰ্বনিম্ন, W সৰ্বোচ্চ, চি নম্বৰ Z সৰ্বনিম্ন, W সৰ্বোচ্চ, ডি নম্বৰ X সৰ্বনিম্ন, Z সৰ্বোচ্চ। শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ X সৰ্বোচ্চ, W সৰ্বনিম্ন। কাৰণ প্ৰতিসৰণাংকখিনি চালে আমি দেখা পাওঁ যে X মাধ্যমৰ প্ৰতিসৰণাংক আটাইতকৈ কম, গতিকে এই লঘুতৰ মাধ্যম আৰু ইয়াত পোহৰৰ দুটি সৰ্বোচ্চ হ'ব। আনহাতে W মাধ্যমৰ প্ৰতিসৰণাংক আটাইতকৈ বেছি 2.42, গতিকে ই ঘনতৰ মাধ্যম হ'ব, গতিকে ইয়াত পোহৰৰ দুটি সৰ্বনিম্ন হ'ব। 31 নম্বৰ, এখন উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 35 চেণ্টিমিটাৰ হ'লে দাপোনখনৰ ফকাচ দৈৰ্ঘ্য হ'ব এ নম্বৰ 70 চেণ্টিমিটাৰ, বি নম্বৰ 70 মিটাৰ, চি নম্বৰ 17.5 চেণ্টিমিটাৰ, ডি নম্বৰ 17.5 মিটাৰ। শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ 17.5 চেণ্টিমিটাৰ। যিহেতু ভাঁজ ব্যাসাৰ্ধৰ আধা ফকাচ দৈৰ্ঘ্য হয়, অৰ্থাৎ ফকাচ দৈৰ্ঘ্যৰ মান সদায় ভাঁজ ব্যাসাৰ্ধৰ আধা হয়, গতিকে ভাঁজ ব্যাসাৰ্ধ 35ৰ আধা 17.5 চেণ্টিমিটাৰ। 32 নম্বৰ, নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব এ নম্বৰ 25 মিটাৰ, বি নম্বৰ 2.5 চেণ্টিমিটাৰ, চি নম্বৰ 2.5 মিটাৰ, ডি নম্বৰ 25 চেণ্টিমিটাৰ। শুদ্ধ উত্তৰটো ডি নম্বৰ 25 চেণ্টিমিটাৰ। 33 নম্বৰ, তলৰ কোনটো পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ লগত জড়িত নহয়? এ নম্বৰ তৰাৰ তীৰ বিৰণি, বি নম্বৰ অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত, চি নম্বৰ মুকলি আকাশৰ ৰং নীলা হোৱা, ডি নম্বৰ তৰাৰ প্ৰকৃত অৱস্থানতকৈ কিছু ওপৰত দেখা পৰিঘটনা। শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ মুকলি আকাশৰ ৰং নীলা হোৱা। 34 নম্বৰ, তলৰ উক্তিসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ, হাইপাৰমেট্ৰোপিয়া দূৰ কৰিবলৈ উত্তল লেন্স ব্যৱহাৰ কৰা হয়। 2 নম্বৰ, মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰে চকুৰ মণিত। 3 নম্বৰ, চকুৰ নিয়মীয়া দৃষ্টিৰ বাবে দূৰবিন্দু অসীম। এ নম্বৰত আছে 1 শুদ্ধ, 2 আৰু 3 ভুল। বি নম্বৰত আছে 1 আৰু 2 শুদ্ধ, 3 নম্বৰটো ভুল। চি নম্বৰত আছে কেৱল 1 আৰু 2 শুদ্ধ। ডি নম্বৰত আছে 1 আৰু 3 শুদ্ধ, 2 নম্বৰটো ভুল।
শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ, অৰ্থাৎ 1 আৰু 3 শুদ্ধ, 2 নম্বৰটো ভুল। 35 নম্বৰ, তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? এ নম্বৰ আই স্কুৱেৰ আৰ, বি নম্বৰ আই আৰ স্কুৱেৰ, চি নম্বৰ ভি আই, ডি নম্বৰ ভি স্কুৱেৰ বাই আৰ। শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ আই আৰ স্কুৱেৰ। 36 নম্বৰ, বৰ্তনীটোত থকা কোনটো ৰোধক R1, R2 আৰু R3ৰ মাজেৰে সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব? এ নম্বৰ কেৱল R1, বি নম্বৰ কেৱল R2, চি নম্বৰ R3 আৰু R1, ডি নম্বৰ কেৱল R3। শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ কেৱল R2। ইয়াৰ কাৰণ এইটোৱেই, য'ত ৰোধৰ মান আটাইতকৈ কম তাৰ মাজেৰেই সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব। যিহেতু ইয়াত R1, R2 আৰু R3ৰ মানকেইটা চালে আমি দেখা পাওঁ R2 ৰোধকৰ মানেই আটাইতকৈ কম, গতিকে R2 ৰোধকৰ মাজেদি সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব। 37 নম্বৰ, পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত আলফা কণা এটা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ'ল। চুম্বক ক্ষেত্ৰৰ দিশ হ'ল এ নম্বৰ দক্ষিণমুৱা, বি নম্বৰ পূবমুৱা, চি নম্বৰ নিম্নমুখী, ডি নম্বৰ ঊৰ্ধ্বমুখী। শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ ঊৰ্ধ্বমুখী। এই উত্তৰটো আমি ফ্লেমিঙৰ বাওঁহতীয়া নীতি প্ৰয়োগ কৰি চালে ওলাই যায়। 38 নম্বৰ, বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক এ নম্বৰ জেনেৰেটৰ, বি নম্বৰ গেলভেনোমিটাৰ, চি নম্বৰ এমিটাৰ, ডি নম্বৰ মটৰ। উত্তৰটো হৈছে এ নম্বৰ জেনেৰেটৰ। 39 নম্বৰ, চিত্ৰটোৰ দ্বাৰা কোনটো নীতি বুজোৱা হৈছে? এ নম্বৰ মেক্সৱেলৰ বাওঁহাতৰ নীতি, বি নম্বৰ ফ্লেমিঙৰ বাওঁহতীয়া নীতি, চি নম্বৰ ফ্লেমিঙৰ সোঁহতীয়া নীতি, ডি নম্বৰ ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ ফ্লেমিঙৰ বাওঁহতীয়া নীতি। 40 নম্বৰ, পানী গৰম কৰিবলৈ সৌৰ জলহিটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এ নম্বৰ ৰৌদ্ৰোজ্জ্বল দিন, বি নম্বৰ ডাৱৰীয়া দিন, চি নম্বৰ গৰম দিন, ডি নম্বৰ বতাহে কোবোৱা দিন। শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ ডাৱৰীয়া দিন। 41 নম্বৰ, সৌৰ কোষ প্ৰস্তুতকৰণত ব্যৱহৃত ধাতুকল্পটো হ'ল এ নম্বৰ আৰ্ছেনিক, বি নম্বৰ চিলিকন, চি নম্বৰ জাৰ্মেনিয়াম, ডি নম্বৰ বৰণ। শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ চিলিকন। 42 নম্বৰ, শক্তি পৰিবহণৰ চিত্ৰটোৰ ওপৰত ভিত্তি কৰি খাদ্য শৃংখলৰ কোনটো ক্ৰম শুদ্ধ? এ বি চি ডি 4টা অপশ্যন আছে, তাৰপিছত আকৌ স্মল লেটাৰত এ বি চি ডি আছে। এইখিনি ভালকৈ পঢ়ি চালে, অধ্যয়ন কৰিলে দেখা পোৱা যাব শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ। 43 নম্বৰ, অজন স্তৰ অৱক্ষয়ৰ বাবে দায়ী গেছটো হ'ল এ নম্বৰ কাৰ্বন ডাই অক্সাইড, বি নম্বৰ মিথেন, চি নম্বৰ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, ডি নম্বৰ ছালফাৰ ডাই অক্সাইড। শুদ্ধ উত্তৰটো চি নম্বৰ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। 44 নম্বৰ, 3R নীতিটোৰ শুদ্ধ ক্ৰমটো হ'ল এ নম্বৰ হ্ৰাসকৰণ পুনঃব্যৱহাৰ পুনঃচক্ৰীয়কৰণ, বি নম্বৰ হ্ৰাসকৰণ পুনঃচক্ৰীয়কৰণ পুনঃব্যৱহাৰ, চি নম্বৰ পুনঃব্যৱহাৰ পুনঃচক্ৰীয়কৰণ হ্ৰাসকৰণ, ডি নম্বৰ পুনঃচক্ৰীয়কৰণ হ্ৰাসকৰণ পুনঃব্যৱহাৰ। শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ হ্ৰাসকৰণ পুনঃচক্ৰীয়কৰণ পুনঃব্যৱহাৰ। 45 নম্বৰ, তলৰ কোনটো সমস্যা বৃহৎ নদীবান্ধৰ লগত জড়িত নহয়? এ নম্বৰ সামাজিক সমস্যা, বি নম্বৰ পৰিৱেশ সমস্যা, চি নম্বৰ ৰাজনৈতিক সমস্যা, ডি নম্বৰ অৰ্থনৈতিক সমস্যা। উত্তৰটো হৈছে চি নম্বৰ ৰাজনৈতিক সমস্যা। প্ৰশ্নকাকতৰ পৰৱৰ্তী অংশ পৰৱৰ্তী ভিডিঅ'ত দিয়া হ'ব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক।